ঐ মিয়া কি কৰি আছা ইয়াত? এই হল কি হল ৰে এনেকৈ কথা কৈ আছা? আমি মিয়া মানুহ নেকি? আমি অসমীয়া নহয়? মিয়া মিয়া বুলি মাতি থাকা। আমি অসমীয়া। মিয়া বুলি মানে কি বুলি মাতিম? তহঁতে বাংলাদেশৰ পৰা আহিছে ন? ক'ৰ পৰা আহিছে ময়মনসিংহৰ পৰা ন? হয় ভাইটি হয়। আমাৰ অসমত মুছলমান মানুহক মিয়াৰ বাহিৰে একো নাভাবে। আমি অকল মিয়া মানুহে। আমি বোলো বাংলাদেশৰ পৰা আহিছোঁ। কি আছা কিয়? তহঁতে মিয়াৰ বাহিৰে একো নাভাবে। বৰ্তমান যিটো বিজেপি চৰকাৰ নহয়, মিয়াৰ মানে হেৰি বাবে মিয়াৰ বাবে একেবাৰে নাই। তহঁতে যিমানে ভালকৈ এছামিছ নকোৱা কিয়, তহঁতে মিয়াই থাকিবি। নাভাবে আৰু কি কৰিম? মিয়া যদি মিয়াই বসবাস কৰি আছে অসমত। NRCত নাম আছে, ভোটাৰ লিষ্টত নাম আছে। তথাপিও আমিতো 1971 চনৰ আগতে আহিছোঁ। 1972 মোৰ দেউতাকৰ 1966 চনত ভোটাৰ লিষ্টৰ নাম আছে। কিয় ইয়াত বহি আছা? মনৰ দুখবিলাক ভাবি আছা নেকি? হয়, নদীৰ কাণত বহি আছোঁ। এইকাৰণে যে দুখ লাগে আৰু কি কৰিম। মুখ্যমন্ত্ৰী হৈছে নহয় নতুন, আমাৰ মমাই। অসমৰে মমাই। তহঁতৰ মমাই নহয় নেকি? কেনেকৈ হ'ব? তহঁতক এছামিজ বুলিয়ে নাভাবে। তহঁতে বাংলাদেশে ময়মনসিংহৰ পৰা আহিছে বুলি কয় সকলোৱে। আমাৰ মুছলমান মানুহক কেতিয়াও এছামিজ বুলি নাভাবে নহয়? তহঁতেই কৈছা। এদিন হয়তো বন্ধু, এদিন এনেকুৱা টাইম আহিব আমি মুছলমানে আমি ৰাজত্ব কৰিম। এনেকুৱা ৰাজত্ব নাই যে তহঁতক ভগাই দিম, সেইটো নহয়। আমি মিলা প্ৰীতিৰে থাকিম এই অসমত। দেখা হ'ব। কি ক'ম আৰু এইকাৰণে আমি মানে চহৰত থাকোঁ, মানে আমাৰ ইমান কি নাই, মাটি বাৰী নাই। আমি বসবাস কৰি আছোঁ ইয়াতে। তহঁতৰ দেউতাকৰ মানে খেতি বাতি নাই নেকি? খেতি বাতি নকৰা নেকি? হয়, আছিল। আমাৰ বাপ দেউতাকৰ খেতি আছে ইয়াত। মাটি মানে নদীয়ে শেষ কৰি দিছে। নদীত গৈছে? নদীত গৈছে যদি চৰকাৰে নকোৱা কিয়? আমাৰ বিজেপি চৰকাৰ হিমন্ত মুখ্যমন্ত্ৰী হৈছে নহয় নতুন, আমাৰ মমাই। বিজেপি চৰকাৰে আমাক কেতিয়াও এই নদী ভাল কৰি নিদিয়ে। পাৰিলে আমাক বাংলাদেশত পঠাবলৈ পেলাই ভাল হয় নে? দেখা হ'ব। পঢ়া শুনা কৰি ঘণ্টা কৰিলি, আমি যাক কি কৰো? কি কৰি আছা তাতে? মনৰ দুখৰ কথা কি কম। আমি বোলে মিয়া হয় মিয়া। আকৌ আজি আহিলো। পৰশু দিনা তহঁতৰ হৈছিল নহয়, আজি আহিলো। কি কৰি আছা তাতে? হেৰি কৰি আছো নহয় আমি। পানী হেঁচি কি কৰি পানী হেঁচি মানে কি কৰিবি? সেইটো কি কৰিব খুজিছা? ভাবিছো এইখন নদীয়ে হেঁচিয়ে কেনে কি কৰিম জানানে? বাদাম বুনিম। কিয় নহয়, বাদাম আৰু ঘৰ বাৰী বনাবি। বাদাম বুনবি, ইয়াতে হ'বনে? আমি অসমীয়া সেইবিলাকতো নাজানো। কি বৰ বেয়া কথা দে। আমি অসমীয়া, অসমত বাস কৰি সেইবিলাক নাজানো। কি কৰিম? যিমানে অসমীয়া আমি নকওঁ কিয়, অসমীয়া ক'লে কি হয়? আমি অসমীয়া হ'ম নেকি? আমি মিয়া নহয়। মুখ্যমন্ত্ৰী কৈছে নহয় মিয়া। আকৌ আহিছে। সুদিনা তোক কৈ দিলো আমি মিয়া। আকৌ আহিছে অসমীয়া। আমি অসমীয়া নহওঁ, আমি মিয়া হওঁ। ইমান ভালকৈ আমি এছামিজ কওঁ, তথাপিও বোলে আমি মিয়া মানুহ হওঁ। কেনেকৈ মিয়া মানুহ আমি কেনেকৈ বুজাম আমি তাক সিহঁতক? বাদাম বুনিম আৰু বাৰী কৰিম। বুজি যোৱা মোৰখন বেয়া নকৰিবি দে, মোৰখন বেয়া নকৰিবি। ৰ'ব তেনেহ'লে যাওঁ। বেছি কথা নকওঁ আজি। ৰবি। ভাইটি, ইয়াত কি কৰি আছা তহঁতে? ইমান কষ্ট কৰি আছা। ক'ৰ পৰা আহিলি? ইমান ড্ৰেছ পাতি কৰি কেনে ক'ৰ পৰা আহিলি? মই এতিয়া আছোঁ, ঘূৰি ফুৰি আছোঁ। মানে হেৰিটো অফিচত গৈছিলোঁ ইণ্টাৰভিউ দিবৰ কাৰণে। হ'ব বুলি চাকৰিটো। কি কৰিম? আমি এতিয়া ঘাঁহ বন কাটি আছোঁ গৰুৰ কাৰণে। তহঁতে অসমীয়া মানুহ, তহঁতে চাকৰি বোলে বুলি। তোৰ চাকৰিৰ কথাটো আছিল, কি হ'ল নে? মোৰতো নহ'ল নাই। মানে বিজেপিৰ মানে মোৰ দাদাৰটো হৈছে। তহঁতৰতো হোৱা নাই। তোৰ দাদাইকৰ যিটো হৈ গৈছে। দাদাই বিজেপিৰ দালালি কৰিছে, হৈ গৈছে। কিন্তু মোৰতো হোৱা নাই। মানে বিজেপিৰ চামচাগিৰি কৰিছিল সেইবাবে ন?
বিজেপি চৰকাৰ এতিয়া যিজনে দালালি কৰিব তাৰ চাকৰি হয় হয় অঁ সেইকাৰণে আজি আমি খেত বেনত যেনে চাই আছোঁ সেইবিলাক কৰি আছোঁ সেইবিলাক আমাৰে হয় অঁ সেইবিলাক তহঁতৰ না ভালে হৈছে কি কৰিবি বিজেপি চৰকাৰ এতিয়া যিজনে দালালি কৰিব তাৰ চাকৰি হয় বিজেপিৰ দালালি কৰিবও নোৱাৰোঁ অঁ সেইকাৰণে আজি আমি খেত বেনত যেনে চাই আছোঁ সেইবিলাক কৰি আছোঁ তহঁতৰ মাটি যেন যাবৰ গৈছিলে কি হ'ল 2-3 বছৰ আগতে কৈছিলোঁ নহয় মাটি যা গৈছে নদীত উঠিছে মানে সেইবিলাক আমি মাটি কলাই বমাইছোঁ হেৰি কৰিছোঁ হয় তোৰ খবৰ কি কোৱাচোন মই এতিয়া আছোঁ ঘূৰি ফুৰি আছোঁ মানে হেৰিত এনেই আছোঁ আৰু ইটো সিটো কৰি আছোঁ এনেহ'লে বন্ধু ঠিকে আছে হা আজি মই যাওঁ আৰু অলপমান কাম আছে তো যাব লাগিব